ৰাতিপুৱা 8 বজাতে অফিচিয়েল কাম এটাৰ বাবে আমি ৰুমৰ পৰা ওলালোঁ। এইটো বেংগলোৰ মাইসুৰ নেশ্যনেল হাইৱে আৰু এই ৰাস্তাৰে আমি নেক্সট 2 ঘণ্টা ধৰি যাত্ৰা কৰি থাকিম। और मेरे साथ है ये मेरा फ्रेंड और यहाँ का लोकल बॉय है। আৰু প্ৰায় 2 ঘণ্টা ধৰি যাত্ৰা কৰাৰ পিছত আমি ফাইনেলি আহি উপস্থিত হ'লোঁ মাইসুৰ চহৰত। অফিচৰ যি কাম আছিল এই ফটাফট খতম কৰি আমি এতিয়া ওলাই আহিলোঁ মাইসুৰ পেলেচ চাবলৈ। মাইসুৰক চিটি অফ পেলেচ বুলিও কোৱা হয় কাৰণ ইয়াত বহুত পেলেচ আছে আৰু তাৰ ভিতৰত আমি যিটো পেলেচলৈ যাম এই ভাৰতৰ ভিতৰতে সকলোতকৈ ডাঙৰ পেলেচ, মানে আমাৰ ভাষাত ক'ব গ'লে ৰাজমহল। মহলটো চহৰৰ একেবাৰে মাজমজিয়াত হোৱাৰ কাৰণে মহল চাবলৈ আহিলে যাতায়াতৰ ক্ষেত্ৰত ইয়াতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। তাৰোপৰি ঘোঁৰাগাড়ী হ'ল ইয়াৰ এক অন্যতম এক আকৰ্ষণ। এয়া ঘোঁৰাগাড়ীত পেচেঞ্জাৰ লৈ গৈ আছে আৰু এই ঘোঁৰাগাড়ী ৰজাৰ দিনৰ পৰা চলি অহা এক পৰম্পৰা। ফাইনেলি আহি আমি এই এন্ট্ৰি গেটখন পাই গ'লোঁ আৰু এই গেটখনেৰে আমি এতিয়া ভিতৰলৈ সোমাম আৰু আমাৰ গাড়ীখন ইয়াতে পাৰ্কিং কৰা হ'ব। তাৰপিছত আমি গৈছোঁ আগলৈ। এই মহল প্ৰতিদিন ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 6টা বজালৈ খোলা থাকে আৰু ইয়াৰ এণ্ট্ৰি ফিজ এডাল্টৰ কাৰণে 120 টকা, 7ৰ পৰা 18 বছৰ বয়সৰখিনিৰ কাৰণে 60 টকা আৰু 7 বছৰতকৈ সৰুখিনিৰ কাৰণে এণ্ট্ৰি ফ্ৰী হয়। আমিও ফটাফট টিকট বনাই ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু ভিতৰত সোমাই ইয়াৰে প্ৰথমটো লুক চাওক। মহলৰ ভিতৰত জোতা চেণ্ডেল নিবলৈ নিদিয়ে আৰু জোতা চেণ্ডেলবোৰ জমা কৰাৰ কাৰণে ইয়াতে ব্যৱস্থা আছে। আমি জোতা চেণ্ডেলবোৰ ইয়াতে জমা কৰিলোঁ। যদি বিচাৰে আপুনি ইয়াতে গাইড হায়াৰ কৰি ল'ব পাৰে। 200-300 টকা চাৰ্জ এটা ল'ব আৰু সুন্দৰকৈ ইয়াৰে হিষ্ট্ৰী বুজাই দিয়ে। এয়া আমি পেলেচৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ, গতিকে আপোনালোকে এই ভিডিঅ'টো এতিয়া স্কিপ নকৰাকৈ লাষ্টলৈ চাই যাওক।
এয়া আছিল মেচুৰ মহলৰ ভিতৰৰ দৃশ্য আৰু আমি বাহিৰত ওলাই আহিলোঁ। এতিয়া জোতাযোৰ পিন্ধি লওঁ, পিন্ধিলে আমি বাহিৰৰ দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। চৈধ্যশ শতিকাতে বনোৱা হৈছিল এই মহলটো আৰু সেই সময়ত মহলটো চন্দন কাঠৰ আছিল। তাৰপিছত মহলটোত জুই লাগি মহলটো প্ৰায় ধ্বংস হৈ গৈছিল। শেষত 1912 চনত কৃষ্ণৰাজা ৱাডিয়াৰে এই মহলটো নতুনকৈ বনাই তুলিছিল, যিটো ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ মহল। 1897 চনৰ পৰা 1912 চনলৈ মুঠ 15 বছৰ লাগিছিল এই মহলটো বনাই তোলোতে। আৰু সেই সময়ত এই মহলটো বনোৱাতে টোটেল 41,47,913 টকা খৰচ হৈছিল। এতিয়া আমি পেলেচৰ মেইন গেটৰ পিনে গৈ আছোঁ আৰু ইয়াৰ সন্মুখত এইখন হ'ল মেইন গেট আৰু ইয়াৰে চাৰিওফালৰ ভিউটো আপোনালোকে একবাৰ চাই লওক। যেতিয়া লাইটিং শ্ব' হয় এই মহলৰ দৃশ্যটো দেখিবলৈ কেনেকুৱা হয় এবাৰ চাই লওক। এই শ্ব' প্ৰতিদিনে গধূলি 7টা বজাৰ পৰা 7:45 দেখুওৱা হয় আৰু ইয়াতে টিকটৰ মূল্য চিলড্ৰেনৰ কাৰণে 25 টকা আৰু এডাল্টৰ কাৰণে 40 টকা। আমাৰ এই শ্ব' চোৱা নহ'ল, যিহেতু আমি সোনকালে ৰিটাৰ্ণ আহিব লগা হ'ল, গতিকে আমি এই শ্ব' চাব নোৱাৰিলোঁ। নেক্সট টাইম কেতিয়াবা আহিলে ইয়াৰ শ্ব' নিশ্চয় চাই যাম। এয়া মই বাহিৰত ওলাই আহিলোঁ আৰু মোৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰিব, যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি পাই যায়।